নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ খৰিচা টেঙাৰ সৈতে শ'ল মাছৰ আঞ্জা। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ মই। ইয়াৰ কাৰণে প্ৰথমতে মই 3 পিচ শ'ল মাছ লৈ লৈছোঁ। আপোনালোকে যিকোনো মাছ লৈ ল'ব পাৰে আৰু মাছকেইপিছত মই নিমখ হালধি সানি লৈ লৈছোঁ। এটা বিলাহী, এটা পিঁয়াজ এই ধৰণে সৰু সৰুকৈ কাটি লৈ লৈছোঁ আৰু 2টা কেঁচা জলকীয়া লৈ লৈছোঁ আৰু এচামুচ ৰচুন আদা এই ধৰণে খুন্দি লৈ লৈছোঁ। 3 চামুচৰ জোখাৰে মই খৰিচা টেঙা লৈ লৈছোঁ। খৰিচাৰ টেঙাৰ পৰিমাণটো আপোনালোকে কম বেছি কৰি ল'ব পাৰে। প্ৰথমতে মই মাছকেইপিচ এই ধৰণে ফ্ৰাই কৰি লৈ লৈছোঁ। মই মাছকেইপিচ হাফ ফ্ৰাই কৰি লৈ লৈছোঁ, একেবাৰে সম্পূৰ্ণ ফ্ৰাই কৰি লোৱা নাই। আপোনালোকে যদি ৰঙচুৱাকৈ ফ্ৰাই কৰি খাই ভাল পায় তেতিয়াহ'লে তেনেধৰণে ফ্ৰাই কৰি ল'ব পাৰে। মাছকেইপিচ মই একেবাৰে ফ্ৰাই কৰি লোৱা নাই, মই মাছকেইপিচ হাফ ফ্ৰাই কৰি লৈ লৈছোঁ আৰু এয়া আমাৰ মাছকেইপিচ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই নমাই ৰাখি লৈ লৈছোঁ। একেখিনি তেলতে মই আধা চামুচ জিৰা গুটি দিছোঁ আৰু এখিলা তেজপাত দি দিছোঁ। জিৰা গুটিখিনি ফুটি অহাৰ পিছতে মই আগতীয়াকৈ কাটি ৰখা পিঁয়াজখিনি দি লৈছোঁ আৰু ভাল ধৰণে লৰাই দিছোঁ। পিঁয়াজখিনি আধা মিনিট সময় ভাজি ৰখাৰ পিছত এতিয়া মই এচামুচ ৰচুন আদাৰ পেষ্ট দি দিছোঁ আৰু ভাল ধৰণে লৰাই দিছোঁ আৰু ৰচুন আদাৰ যি কেঁচা গোন্ধ এই গোন্ধ নোযোৱালৈকে লৰাই লৰাই ভাজি ৰাখিব লাগিব। পিঁয়াজ ৰচুনখিনি ভাল ধৰণে ভাজি হোৱাত এতিয়া কাটি ৰখা বিলাহীখিনি দি দিছোঁ আৰু ইয়াৰ লগত 2টা কেঁচা জলকীয়া দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান হালধি দি এই গোটেইখিনি ভাল ধৰণে লৰাই দিছোঁ। এই ধৰণে লৰাই লৰাই মই 5 পৰা 7 মিনিট সময় ভাজি ৰাখিব লাগিব। 5 মিনিট সময় এই ধৰণে লৰাই লৰাই ভাজি ৰখাৰ পিছত এতিয়া মই ইয়াৰ লগত দি দিছোঁ 3 চামুচ খৰিচা টেঙা আৰু ভাল ধৰণে লৰাই দিছোঁ। এই ধৰণে লৰাই লৰাই মই 3 মিনিট সময় ভাজি ৰাখিব লাগিব। তিনি মিনিটমান সময় ভাজি ৰখাৰ পিছত এতিয়া মই ইয়াত পানী এড কৰিম। মই ইয়াত 1 গিলাচ পানী দিছোঁ আৰু উতল অহাৰ পিছতে মই ইয়াৰ লগত মাছকেইপিচ দি দিম। আৰু এয়া উতল আহি গৈছে। এতিয়া মই ইয়াৰ লগত মাছকেইপিচ দি দিছোঁ আৰু ভাল ধৰণে লৰাই এখন ঢাকনিৰে ঢাকি ৰাখি দিছোঁ 15 মিনিটৰ কাৰণে। মাজতে ঢাকনখন দাঙি 2-এবাৰ মই এইদৰে লৰাই আছিলোঁ আৰু এয়া দেখিছে ইমান ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই পুনৰ ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ। আপোনালোকেও এই ধৰণে এবাৰ ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব। নমোৱাৰ আগে আগে মই অলপমান ধনিয়া পাত কাটি দি দিছোঁ। ধনিয়া পাতৰ সলনি আপোনালোকে মান ধনিয়া পাতো দিব পাৰে, তেতিয়াও আঞ্জাখন খাই বিৰাট টেষ্টি লাগে। আৰু মই আকৌ ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ 2 মিনিটৰ কাৰণে। এয়া আমাৰ খৰিচাৰ লগত শ'ল মাছৰ টেঙা আঞ্জা বনাই হৈ গ'ল। আৰু শেষত মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ।